গুৰুজনাই দেখুৱাই যোৱা ৰীতি-নীতিৰে স্থাপিত এইখনেই আমাৰ শ্ৰী শ্ৰী নতুন ধৰ্মপুৰ সত্ৰ। সত্ৰখনৰ নৱনিৰ্মিত মজিয়া মাৰ্বল পাথৰেৰে পকীকৰণ কৰিছে স্বৰ্গীয় শ্ৰদ্ধাৰ নৃপেন চন্দ্ৰ দাসে। হে এভৰিৱান, একচুৱেলি আজি আমাৰ দেউতাৰ মৃত্যু বাৰ্ষিকী, সেইবাবে প্ৰভুৰ নামত ঠগী এখন আগবঢ়াইছিলোঁ। ইতিমধ্যে ভকতসকলৰ নাম প্ৰসংগ শেষ হোৱাৰ পিছত মাহ প্ৰসাদো বিতৰণ হৈছে আৰু এতিয়া আমাৰ ভোজ ভাতৰো ব্যৱস্থা কৰা হৈছে। ইমান শান্ত সুন্দৰ পৰিৱেশত সকলো পৰ্বৰ অন্ত পৰাত এতিয়া ঘৰলৈ উভতো। নেক্সট ডে মৰ্নিং ডিউটি যোৱাৰ আগতে মই বনালো এটা ধুনীয়া প্ৰটিন ৰেচিপি। ইয়াত মই এড কৰিছো বইল চিকেন 100 গ্ৰাম, তিয়হ এণ্ড বিলাহীৰ সৰু স্লাইচ। ইয়াৰ লগত দিবলৈ সৰুকে কাটি ললো মান ধনিয়া। এতিয়া এইখিনি এড কৰিলো। নেমুৰ ৰস এড নকৰিলে ৰেচিপিটো কিবা আধৰুৱা হৈ ৰব। এড কৰিলো কিছু নেমুৰ ৰস, লগতে সোৱাদ অনুসৰি সল্টটো এড কৰিলো। আটাইখিনি ভালকে মিক্স কৰি টিফিন বক্স ৰেডি কৰিলো। কেতিয়াবা এনেকেও নি চাবচোন টিফিন বক্স। এতিয়া যাবলৈ ৰেডি হওঁ, পুনৰ লগ পাম নেক্সট ব্লগত। বাই।